মুম্বাইত ভাদমহীয়া নাম প্ৰসংগ অনুষ্ঠান। পবিত্ৰ ভাদ মাহ উপলক্ষে খোল, তাল, নেগেৰা, বাঁহীৰ সুমধুৰ সুৰেৰে মুখৰিত হৈ পৰিছে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ তথা নামঘৰসমূহ। ৰাজ্যৰ সমান্তৰালভাৱে বহিৰাজ্যতো বসবাস কৰা অসমীয়া লোকসকলে গুৰু দুজনাৰ আদৰ্শ সাৰোগত কৰি পবিত্ৰ ভাদমহীয়া নাম প্ৰসংগৰ আয়োজন কৰে। যোৱা 25 আগষ্টৰ দিনা মুম্বাইৰ মেৰাৰুস্থিত লোধা একোৱা ক্লাব হাউচত গগনা আছামিজ পিপলছ এছ'চিয়েশ্যনে তৃতীয়বাৰৰ বাবে এভাগী নাম প্ৰসংগ নামাচাৰ্য অনুল কুমাৰ দাসৰ তত্বাৱধানত আয়োজন কৰে। এই অনুষ্ঠানত অসম গৌৰৱ দেৱজিৎ চাংমাই বহুসংখ্যক জ্যেষ্ঠ নাগৰিককে ধৰি সৰ্বমুঠ প্ৰায় 100 মান অসমীয়া আৰু অনা অসমীয়া ভকতবৃন্দই অংশগ্ৰহণ কৰে। অতি নিয়াৰিকৈ আৰু সুন্দৰকৈ অনুষ্ঠিত হোৱা নামভাগীৰ শেষত মাহ প্ৰসাদৰ লগতে বিশেষ ভোজনৰো আয়োজন কৰা হয় বুলি গগনাৰ সম্পাদক গুণীন গগৈ আৰু সভাপতি অমৃত প্ৰীতম দত্তই জানিবলৈ দিয়ে। ৰিপৰ্ট নেশ্যন ফাৰ্ষ্ট নিউজ গুৱাহাটী।